Hello and welcome to our channel, my dear students. Today we are going to discuss about the division of the present tenses. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ, অৰ্থাৎ আমি পোৱা তিনিটা মূল টেন্সক আকৌ চাৰিটাকৈ ভাগত বিভক্ত কৰা হৈছে। তাৰে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ সম্পৰ্কে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানো যে প্ৰতিটো টেন্সক চাৰিটাকৈ ভাগ কৰা হৈছে। সেই টেন্স কেইটাৰ নাম, প্ৰথমটোৰ নাম হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স, দ্বিতীয়টো হৈছে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স, তৃতীয়টো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু চতুৰ্থটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো আজি আমি সেই চাৰিটা ভাগৰ অৰ্থাৎ প্ৰেজেন্ট টেন্সক যি চাৰিটা ভাগত ভাগ কৰা হৈছে তাৰে প্ৰথম ভাগ হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স। সেই প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সূত্ৰ আৰু গঠন প্ৰণালী আমি আলোচনা কৰোঁ। বলা সময় পলম নকৰি আমি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত কথা হৈছে ইনডেফিনিট। ইনডেফিনিট মানে অনিৰ্দিষ্ট, নিৰ্দিষ্ট নহয়, অৰ্থাৎ বৰ্তমান কালত যি ক্ৰিয়াই কোনো এটা কাম সহজতভাৱে কৰা বুজায় তাকে কি বুলি কোৱা হয়? প্ৰেজেন্ট ইনডেফিনিট টেন্স বুলি কোৱা হয়। নাইবা বৰ্তমান কালত সদায় হোৱা কাম, অভ্যাসজনিত কাম আৰু চিৰ সত্য এনেকুৱা ধৰণৰ কাম কৰা বুজালে তাক প্ৰেজেন্ট ইনডেফিনিট টেন্স বুলি কোৱা হয়। নেক্সট আহিছোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গঠন প্ৰণালী। চাবা গঠন প্ৰণালী কি? সাবজেক্ট প্লাছ ভাৰ্ব ওৱান। ইয়াত এছ মানে সাবজেক্ট, ভি মানে ভাৰ্ব আৰু অ মানে অবজেক্ট। এতিয়া সাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট, এই গঠন প্ৰণালীটো আমি প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰতো একেই পাইছিলোঁ। প্ৰেজেন্ট টেন্স আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ মাজত পাৰ্থক্য কেৱল ইনডেফিনিট, অৰ্থাৎ প্ৰেজেন্ট টেন্সত ক'ব বৰ্তমান কালত কোনো এটা কাম কৰা বুজালে তাক ক'ব প্ৰেজেন্ট টেন্স, আৰু বৰ্তমান কালত অনিৰ্দিষ্টকালীনভাৱে যদি কোনো কাম কৰা বুজাইছে তেতিয়া আমি তাক ক'ম প্ৰেজেন্ট ইনডেফিনিট টেন্স। এইখিনিয়েই পাৰ্থক্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বোলা আমি দুটা উদাহৰণ আলোচনা কৰি চাওঁ। এক নম্বৰ উদাহৰণটোত লিখিছোঁ তাই সদায় ইংৰাজী পঢ়ে। এতিয়া পঢ়া কামটো কেতিয়া হৈছে? সদায় হৈছে। এতিয়া সদায় হোৱা কাম, অভ্যাসজনিত কাম আৰু চিৰসত্যজনিত কাম যদি বুজায় আমি তাক প্ৰেজেন্ট ইনডেফিনিট টেন্স বুলি কওঁ। ইয়াত পঢ়া কামটো কেতিয়া হৈছে? সদায় হৈছে। পঢ়া কামটো কোনে কৰিছে? তাই কৰিছে। she always reads English. she always reads English. নেক্সট উদাহৰণটো লৈ চোৱা। পৃথিৱী সদায় সূৰ্যৰ চাৰিওফালে ঘূৰে। এতিয়া পৃথিৱীয়ে যে সূৰ্যৰ চাৰিওফালে ঘূৰে এই কথাটো কি? সত্য, অৰ্থাৎ চিৰসত্য বুজাইছে। তাৰোপৰি ইয়াত সদায় হোৱা কামৰ কথাটোও বুজাইছে। গতিকে এই বাক্যটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ এটা উদাহৰণ বুলি ধৰি ল'ব পাৰোঁ। ইয়াৰ ছাবজেক্টটো কি? কোনে ঘূৰে? পৃথিৱী। পৃথিৱীৰ আগত কি বহে? দ্য always, the earth always moves around the sun. এইখিনি আছিল পৃথিৱী সদায় সূৰ্যৰ চাৰিওফালে ঘূৰে তাৰ ইংৰাজী অনুবাদ। নেক্সট টেন্সটোত কি আছে? প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। প্ৰথমটোত কি আলোচনা কৰিলোঁ? প্ৰেজেন্ট ইনডেফিনিট টেন্স। নেক্সট আহিছোঁ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। এতিয়া প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স কাক বোলে? কৈ থকা মুহূৰ্তত, অৰ্থাৎ তুমি যেতিয়া কথা কৈ আছ সেই অৱস্থাতে যদি কোনো কাম কৰা বুজাইছে তেন্তে তাক প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। চাবা কি বুলি ক'লোঁ? বৰ্তমান কালত যদি কোনো কাম কৰি থকা বা চলি থকা বুজায় তাক প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স বোলে। ইয়াৰ ফৰ্মেশ্যনটো কি হ'ব?
formation subject plus am oblique is oblique are plus verb plus ing অর্থাৎ ভার্বৰ লগত ing plus object subject plus am is are এর যিকোনো এটা হ'ব সাবজেক্টৰ ওপৰত ভিত্তি কৰি নেক্সট ভাৰ্বৰ লগত ing plus object এতিয়া ইয়াৰ সূত্ৰটো নিশ্চয় আমি গম পালো যে বৰ্তমান কালত কোনো কাম কৰি থকা বা চলি থকা বুজালে তাক প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হ'ব আৰু ইয়াৰ গঠন প্ৰণালী সাবজেক্ট প্লাস am is are প্লাস ভাৰ্বৰ লগত ing প্লাস অবজেক্ট এতিয়া চাবা এই প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কোনবোৰ বাক্যক কোৱা হয় আমি তাৰে দুটা উদাহৰণ লৈছো প্ৰথম উদাহৰণটোত কৈছো তাই ইংৰাজী পঢ়ি আছে তাই ইংৰাজী পঢ়ি আছে এতিয়া কি কাম হৈছে পঢ়া কাম হৈছে এটা পঢ়া কামটো কেতিয়া হৈছে প্ৰশ্ন যদি কৰো কি হ'ব পঢ়ি আছে মানে পঢ়া কামটো এতিয়া চলি আছে এতিয়া যদি কোনো কাম কৰি থকা বা চলি থকা বুজায় তাক কি বুলি কৈছিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এতিয়া ইয়াৰ গঠন প্ৰণালী মতে যদি আমি সজাই চাও তেতিয়া কি হ'ব পঢ়া কামটো কোনে কৰি আছে তাই কৰি আছে এতিয়া সি যেহেতু একবচন গতিকে আমি ইয়াৰ লগত কি দিম এই am is are is to কে দিম কাৰণ এটা থাৰ্ড পারসন হলো সিঙ্গুলার নাম্বার গতিকে আমি সিঙ্গুলার ভার্ব আনিছো নেক্সট কি পঢ়া পঢ়াৰ ইংৰাজী কি ৰিড এতিয়া ৰিডৰ লগত কি দিব লাগে ing she is reading তাই কি পঢ়ি আছে ইংলিশ অৰ্থাৎ ইংৰাজী পঢ়ি আছে নেক্সট উদাহৰণটোত কি কৈছে হিহতে পথাৰত খেলি আছে এতিয়া কি কাম হৈছে খেলা কাম হৈছে খেলা কামটো কি এতিয়াও চলি আছে গতিকে এটো কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এটা উদাহৰণ খেলা কামটো কোনে কৰি আছে হিহতে হিহতৰ ইংৰাজী দে দে যেহেতু বহুবচন গতিকে আমি ভাৰ্ব কি আনিম am is are বহুবচন কোনটো are গতিকে আমি ইয়াত কি আনিম are খেলা কামৰ ইংৰাজী কি প্লে ইয়াৰ লগত ing দিলে প্লেইং দে are playing ক'ত খেলি আছে in the field এখিনি আছিল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ উদাহৰণ এতিয়া 3 নম্বৰ টেন্সটো কি প্ৰেজেন্ট পারফেক্ট টেন্স প্ৰথমটো আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্স 2 নম্বৰটো আছিল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু 3 নম্বৰটো হৈছে প্ৰেজেন্ট পারফেক্ট টেন্স এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্স কাক বলে সূত্ৰটো চাবা প্ৰেজেন্ট পারফেক্ট টেন্স ইয়াৰ সূত্ৰটো হ'ব বৰ্তমান কালত অলপ সময় আগত নাইবা কিছু সময় আগত কোনো এটা কাম শেষ হোৱা বুজায় অৰ্থাৎ বৰ্তমান কালত অলপ সময় আগত নাইবা কিছু মুহূৰ্তৰ আগত কোনো এটা কাম যদি শেষ হোৱা বুজায় তেতিয়া আমি তাক প্ৰেজেন্ট পারফেক্ট টেন্স বুলি কম সূত্ৰটোত কি ক'লো কিছু সময় আগত নাইবা এই মাত্ৰ যদি কোনো কাম শেষ হোৱা বুজাইছে তেন্তে তাক আমি প্ৰেজেন্ট পারফেক্ট টেন্স বুলি ধৰিম ইয়াৰ গঠন প্ৰণালীটো কি কৈছো সাবজেক্ট প্লাস have বা has প্লাস verb 3 প্লাস object গতিকে পারফেক্ট টেন্সৰ আমি দুটামান উদাহৰণ লৈছো এই দুটা উদাহৰণৰ পৰাই আমি নিশ্চয় বুজি পাম যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ ভিতৰত কেনেকুৱা ধৰণৰ বাক্য কেনেকুৱা ধৰণৰ কাম কৰা বুজায় প্ৰথম উদাহৰণটোলৈ মন কৰা তাই ইংৰাজী শিকিলে তাই ইংৰাজী শিকিলে এতিয়া কি কাম হৈছে শিক্ষা কাম হৈছে এতিয়া শিক্ষা কামৰ ইংৰাজী কেইটা আছে শিক্ষা কামৰ ইংৰাজী কি টিচ আৰু এটা আছে কি লাৰ্ন এই দুটা মানে হৈছে শিক্ষা এতিয়া টিচ হ'ব না লাৰ্ন হ'ব এখিনি আমি নেক্সট আৰু এটা ভিডিঅ'ত আলোচনা কৰিম যদিও মই ইয়াত কৈ দিছো এই দুটাৰ ক্ষেত্ৰত টিচ মানে তুমি যেতিয়া বেলেগক শিকাবা তেনে ক্ষেত্ৰত কি হ'ব টিচ হ'ব আৰু যদি তুমি বেলেগৰ পৰা কিবা শিকিছ তেন্তে তেনে ক্ষেত্ৰত কি হ'ব লাৰ্ন হ'ব তো ইয়াত কি ব্যৱহাৰ কৰিম আমি লাৰ্ন যেহেতু তাই বেলেগৰ পৰা কিবা শিকাৰ কথা কৈছে
এতিয়া শিকা কামটো কেতিয়া হৈছে শিকিলে মানে শিকা কামটো অলপ সময় আগত কি হৈছে শেষ হৈ গৈছে একদম কামটো কমপ্লিট হৈ গৈছে গতিকে এই কামটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভিতৰত ধৰি লম কাৰণ আমি প্ৰেজেন্ট পাৰফেক্টৰ ডেফিনেশ্যনত গম পাইছিলোঁ বৰ্তমান কালত এই মাত্ৰ নাইবা অলপ সময় আগত যদি কোনো কাম শেষ হোৱা বুজায় তাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কৈছিলোঁ তো শিকা কামটো কোনে কৰিছে তাই সি এতিয়া সি যেহেতু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ইয়াত কি আনিম হ্যাজ আনিম she has learned English she has learned English next আছে সিহঁতে এই মাত্ৰ এটা চৰাই দেখিলে কেতিয়া দেখিলে এই মাত্ৰ এতিয়া এই মাত্ৰ অলপ সময় আগত নাইবা কিছু মুহূৰ্তৰ আগত যদি কোনো কাম শেষ হোৱা বুজাইছে তেন্তে সেই কামটোক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কৈছিলোঁ গতিকে এই বাক্যটোৰ কোনটো টেন্সৰ অন্তৰ্ভুক্ত হ'ব প্ৰেজেন্ট নিশ্চয় ইয়াৰ উত্তৰটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা অন্যতম উদাহৰণ হ'ব কাৰণ এই মাত্ৰ কোনো এটা কাম শেষ হোৱা বুজাইছে এতিয়া দেখা কামটো কোনে কৰিছে দে সিহঁতে কৰিছে দেৰ লগত কি হ'ব have they have দেখা কামৰ ইংৰাজী কি see ইয়াৰ past participle seen they have seen কি দেখিলে এটা চৰাই এ বাৰ্ড কেতিয়া দেখিলে এই মাত্ৰ just now অৰ্থাৎ they have seen a bird just now সিহঁতে এই মাত্ৰ এটা চৰাই দেখিলে এইখিনি আছিল আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সম্পৰ্কে ক'ব লগা কিছু তাত এই 4 নম্বৰ টেন্সটো আমি কি পালো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আমি ইতিমধ্যে কি কৰিলো প্ৰেজেন্ট টেন্সৰ তিনিটা ভাগ আমি আলোচনা কৰিলো এতিয়া লাষ্ট অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স 4 নম্বৰ ভাগটো আলোচনা কৰিম এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সংজ্ঞাটো হ'ব বৰ্তমান কালত কোনো এটা কাম অলপ সময় আগত আৰম্ভ হৈ বৰ্তমানলৈ চলি আছে তেনেকুৱা কাম বুজালে তাক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি কম অৰ্থাৎ অলপ সময় আগত কোনো এটা কাম আৰম্ভ হৈ কৈ থকা মুহূৰ্তলৈ যদি কোনো কামটো চলি থকা বুজাইছে তেন্তে আমি তাক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি কম এতিয়া আহিছো ইয়াৰ ফৰ্মেশন ইয়াৰ গঠন প্ৰণালীটোত কি কৈছো সাবজেক্ট প্লাস have বা has প্লাস been প্লাস ভাৰ্বৰ লগত ing প্লাস অবজেক্ট এখিনি আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন অৰ্থাৎ গঠন প্ৰণালী এতিয়া আমি দুটামান উদাহৰণ ললো এই দুটা উদাহৰণৰ পৰাই আমি নিশ্চয় গম পাম যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আসলতে কি এই দুটা উদাহৰণৰ পৰাই আমি নিশ্চয় ধৰিব পাৰিম যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কওঁতে ইয়াত কেনে ধৰণৰ কাম কৰা বুজায় বলা আমি প্ৰথম উদাহৰণটোলৈ মন কৰোঁ প্ৰথম উদাহৰণটোত কি কোৱা হৈছে তাই ইংৰাজী পঢ়িয়েই আছে অৰ্থাৎ পঢ়া কামটো অলপ সময় আগত আৰম্ভ হৈ এতিয়াও চলি আছে গতিকে ই হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স পঢ়া কামটো কোনে কৰি আছে তাই সি যেহেতু এক বছৰ গতিকে সিৰ লগত কি হ'ব has ইয়াৰ লগত কি আহিব been she has been reading কি পঢ়ি আছে ইংৰাজী নেক্সট উদাহৰণটোত কি কোৱা হৈছে মই এখন চিঠি লিখিয়েই আছো এতিয়া লিখিয়েই আছো মানে কামটো অলপ সময় আগত আৰম্ভ হৈ এতিয়াও চলি আছে গতিকে ইয়াক কি বুলি কোৱা হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হ'ব এতিয়া আমি গঠন প্ৰণালী মতে আগবাঢ়ো লেখা কামটো কোনে কৰি আছে মই তাইৰ লগত কি হ'ব have I have নেক্সট কি আছে been এতিয়া কি লাগে ভাৰ্বটো হৈছে লিখা লিখাৰ ইংৰাজী কি ৰাইট এতিয়া ইটো দিব নোৱাৰিম কাৰণ ইয়াৰ লগত কি হ'ব ing writing I have been writing
কি লিখি আছোঁ চিঠি কেইটা চিঠি লিখি আছোঁ এখন তেনেহ'লে কি আহিব এ লেটাৰ অৰ্থাৎ আই হেভ বিন ৰাইটিং এ লেটাৰ মই এখন চিঠি লিখিয়েই আছোঁ এতিয়া আহিছোঁ এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আকৌ কি হয় চিন্স আৰু ফৰৰ ব্যৱহাৰ হয় এতিয়া চিন্স ক'ত দিব লাগে আৰু ফৰ ক'ত দিব লাগে এই হৈছে প্ৰধান অৰ্থাৎ দুটা কাৰণ চাবা এতিয়া চিন্স দিয়া হয় কেতিয়া বাক্যত যেতিয়া কোনো ধৰণৰ পৰা শব্দ দিয়া থাকে সে ধৰা মই যোৱাকালিৰ পৰা মই যোৱা বছৰৰ পৰা মই 2001 চনৰ পৰা এনেকুৱা ধৰণৰ পৰা শব্দটোৰ দ্বাৰাই যদি কোনো কাম কৰা বুজাইছে তেতিয়া তুমি একদম 100% কনফাৰ্ম হ'বা কি সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কোনো এটা কাম কৰা বুজাইছে নেক্সট আছে কি ফৰ এতিয়া ফৰ হৈছে ধৰি অৰ্থাৎ প্ৰশ্নত দিয়া বাক্যটোত যদি ধৰি শব্দ দিয়া থাকে যেনে মই 2 ঘণ্টা ধৰি 1 মাহ ধৰি 4 বছৰ ধৰি এনেকুৱা ধৰণৰ ধৰি শব্দটো ব্যৱহাৰ কৰি যদি কোনো কাম কৰা বুজাইছে তেতিয়া সেই বাক্যটো 100% কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব চাবা আমি এই দুটা ট্ৰান্সলেশ্যন অৰ্থাৎ এই দুটা অসমীয়া বাক্য আমি কেনেকৈ ইংৰাজী বাক্যলৈ অনুবাদ কৰোঁ প্ৰথম কামটো কোনে কৰা বুজাইছে মই অৰ্থাৎ মই এইখন গাঁৱত 1950 চনৰ পৰা বাস কৰি আছোঁ ইয়াত কি কৰা কাম হৈছে বাস কৰা অৰ্থাৎ লিভ এই লিভ কামটো এই বাক্যটোত মানে এই উদাহৰণটোত কৈছে এতিয়া কামটো কেতিয়া কৰা বুজাইছে 1950 চনৰ পৰা এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ সূত্ৰ কি আছিল আই হেভ বিন এতিয়া লিভৰ লগত আইএনজি লিভিং I have been living in this village since 1950 অর্থাৎ I have been living in this village since 1950 অর্থাৎ মই এইখন গাঁৱত 1950 চনৰ পৰা বাস কৰি আছোঁ নেক্সট উদাহৰণটোত কি কৈছে তাই 3 দিন ধৰি ইংৰাজী পঢ়ি আছে এতিয়া কি কাম বুজাইছে ইয়াত পঢ়া কামটো কেতিয়া বুজাইছে 3 দিন ধৰি কৰা বুজাইছে তাৰমানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কামটো কোনে কৰিছে তাইৰ লগত কি হয় হেজ এতিয়া কি আহিব বিন কি কাম হৈছে পঢ়া কামৰ ইংৰাজী ৰিড ইয়াৰ লগত কি আহিব আইএনজি কি হ'ল she has been reading এতিয়া কামটো কিমান দিন ধৰি কৰি আছে 3 দিন তেনেহ'লে কি লিখিম যেহেতু ধৰি শব্দ আছে ধৰি থাকিলে কি দিবলৈ দিছিলোঁ কি দিবলৈ কৈছিলোঁ তোমালোকক ফৰ মনত আছেনে থেংক ইউ নেক্সট কি ফৰ কিমান 3 দিন এতিয়া 3 দিনৰ ইংৰাজী কি লিখিবা সংখ্যা দি লিখিলেও হ'ব যদি কোৱা যে নাই মই ইংৰাজী বানানটোৱে লিখি দিম সেইটোও হ'ব 3 days এতিয়া ডেইজৰ লগত কি আহিব এজ আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল she has been reading for 3 days সৰি ইয়াত আৰু এটা ইয়াৰ অবজেক্টটো লুকাই আছে এইখিনি অলপ পিছত দিব লাগিব reading English for 3 days okay ইয়াৰ উদাহৰণটো কি লিখিলোঁ তাই 3 দিন ধৰি ইংৰাজী পঢ়ি আছে ইয়াৰ ইংৰাজী অনুবাদটো কি লিখিলোঁ she has been reading English for 3 days মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিলোঁ প্ৰেজেণ্ট টেন্সক যি 4টা ভাগত ভাগ কৰা হৈছে সেই ভাগকেইটা আমি আজি এই ভিডিঅ'টোৰ যোগেদি তোমালোকলৈ আগবঢ়ালোঁ আহিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই এটাই
অনুৰোধ জনাম যে এই ভিডিঅ'টোত যদি মোৰ কোনো অনিচ্ছা সত্ত্বেও যদি কিবা ভুল হৈছে পিছলৈ আঙুলিয়াই দিবা মই ইয়াক মানে শুদ্ধ কৰাত গুৰুত্ব দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টো তোমালোকৰ সঁচাকৈয়ে ভাল লাগিছে যদি এই ভিডিঅ'টোত মই তোমালোকক মানে অকণমান হ'লেও কিবা দিব পাৰিছোঁ তেন্তে এই ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা কিয়নো তোমালোকৰ এইখিনি কামেই হৈছে আমাৰ বাবে আশীৰ্বাদ আমাৰ বাবে উদ্দীপনা আমাৰ বাবে এটা প্ৰেৰণা গতিকে তোমালোকে যদি এইখিনি সঁহাৰি দিয়া তেন্তে আমি বুজি পাম যে তোমালোকৰ এই ভিডিঅ'টো নিশ্চয় ভাল লাগিছে থেংক ইউ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী থকা টেন্স দুটাৰ ক্ষেত্ৰত লগ পাম